আজি পালেং পনীৰ বনোৱা হৈছে। এয়া পনীৰ আনি ফ্ৰাই কৰি লৈছো। তাৰ পৰা এয়া পালেং, এয়া বিলাহী অকণমান, আদা নহৰু জলকীয়া, তাৰপিছত এয়া পিঁয়াজটো দি থোৱা হৈছে। এয়া আমাৰ পাপুদা ৰান্ধনি পাপুদা যেনিবা হৈ আছে। এতিয়া পিঁয়াজটো অলপমান গৰম হ'বলৈ দিব, গেছটো অলপ কমাই ল'ব। তাৰপিছত এয়া মছলাখিনি দি দিব, মছলা আৰু জলকীয়া। মছলা মানে আদা নহৰু ইয়াত দি অলপমান লৰাই অকণমান হেৰি হ'বলৈ দিব। বেয়া লগতে এনেকৈ লৰাই থাকিব। অভিজিত দা, অভিজিত দা, বিলাহী, এয়া বিলাহী পৰি গৈছে। বিলাহী পৰি গ'ল, তাৰপৰা এনেকৈ অলপ বিলাহীটো লৰাই দিব। বিলাহী একদম পুৰা ধুনীয়াকৈ লৰাই দিছে। এনেকৈ অলপ বিলাহীটো লৰাই দিব। লৰাই দিয়াৰ পিছত অলপ এইটো ঢাকি দিব, ঢাকি গেছটো অলপ কমাই দিব। এতিয়া অকণমান ঢাকি দিয়া হৈছে, অলপ গেছটো কমাই দিব। এয়া এতিয়া অলপ ইয়াত নিমখ দিব, নিমখ সোৱাদ অনুযায়ী দিব। সোৱাদ অনুযায়ী নিমখ দি দিয়া আছে। পাৰিবিলাক দি কিনে ঢাকি দিব। ধনিয়া পাউডাৰ অলপ মাতি আনিছো। এজন আমাৰ হোটেল মেনেজমেণ্ট কৰা এজন মানুহ বেংগলৰ এখন 5 ষ্টাৰ হোটেলৰ আচলতে খুব এতিয়া ধনিয়া ন, ধনিয়া দি দিয়া আছে। তাৰপিছত আৰু মিক্সি পাউডাৰ আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। আমি বাৰু দি দিছোঁ সোৱাদ অনুযায়ী। হালধি দি দিছে। এতিয়া হৈ গ'ল চব্জি পালেং পনীৰ। চিকেন মছলা দিলে নি? নাই নাই, পনীৰ চিকেন মছলাকে দিবি। চব বস্তু চিকেন মছলা দিয়ে নেকি? আৰু কি থাকিলে? গৰম মছলা। গৰম মছলাটো পিছত দিয়ে, অকণমান দি দিয়ক। গৰম মছলা হৈ গ'ল। আচলতে আমাৰ মছলা দিয়া কাৰ্যসূচী এতিয়া সমাপ্ত হৈছে। এতিয়া লৰোৱা কাৰ্যসূচী আৰম্ভ হৈ গৈছে। ইয়াত ধৰি যাব লাগিব, খালি গেছ কমাই ল'ব লাগিব। কমাই লৈ ইয়াত পূৰা লৰাই আছে। এনেকৈ আপোনালোকেও বনাব পাৰিব। একদম সহজ, একেবাৰে সহজ, একেবাৰে বৃদ্ধি পাব। আচলতে এটা ঘৰুৱা আৰু কমাৰ্চিয়েল নহয়, প্ৰাইভেট হয়। অলপ বনাইছে, ধুনীয়া হৈছে বাৰু। আপোনালোকে মছলা দিব, ধনিয়া মছলা অলপ দিব, গৰম মছলা অলপ, চিকেন মছলা অলপ, জিৰা অলপ দিব আৰু মিৰ্চি পাউডাৰ অলপ দি দিব। তেতিয়া ইয়াত অলপ পানী দি পেলাই অলপ দেৰি লৰাই দিব, নহ'লে মানে ধৰি যোৱাৰ সম্ভাৱনা থাকে। এনেকৈ অকণমান লৰাই দিব। আচলতে এইটো গ্ৰেভি চিষ্টেমত হ'বগৈ। আপোনালোকে পনীৰ এনেকৈ বনাই পেলাই ৰুটিৰ লগত খাব পাৰিব ধুনীয়াকৈ। তাৰপৰা এইটো পনীৰটো যেতিয়া অলপ বিলাহীটো সিজা নিচিনা হ'ব, ইয়াত আচলতে পালেং শাকটো দি দিব লাগে। আচলতে বেংগলত পালেং পাবলৈ নাই। 50 কিলোমিটাৰ বাইক লৈ গৈ এমুঠি পালেঙত 100 টকা দি কিনি অনা হৈছে। খেতি বা ডাইৰেক্ট বাগানৰ পৰা লৈ, তামিলনাডু বৰ্ডাৰৰ পৰা লৈ অহা হৈছে। আচলতে অলপ এই বিলাহীটো এনেকৈ ভাঙি দিব লাগে।
দি আছে কলিকতা নাম খবৰে তেওঁ মানে কৰ্মসূত্ৰে কলিকতাত থাকে, এতিয়া অসমলৈ আহিছে। আজি আমাৰ মোৰ আলহী বেংগললৈ আহিছে কলকাতাৰ পৰা। শাকটো ভালকে দিছে নে? এয়া এতিয়া পালেং শাকটো দি দিছে, পালেং শাক দি দিছে। তাৰপিছত এতিয়া একদম পুৰা ধুনীয়াকৈ লৰাই দিব পালেং শাকটো। পালেং শাক লৰাই দিছে ধুনীয়াকৈ। আলু দিব পাৰি নালাগে আচলতে খাই বেয়া নালাগিব, তেওঁ হোটেলত বনোৱা এক্সপিৰিয়েঞ্চ আছে বাৰু। একদম পুৰা ধুনীয়াকৈ লৰাই দিব, বিলাহীখিনি সদায় মানে পুৰা মিক্স হৈ যোৱাকৈ। তাৰপিছত অলপমান গেছটো কমাই 2 মিনিটমান ঢাকি দিব পাৰিলে। 2 মিনিট নহয়, বেছি অলপ ভালকৈ আকৌ দি কৰি লওক। হাত দি ধৰি দিয়ে এনেকে লৰাই অকণমান চাইডত লাগি থাকিব। যদি লাগি থাকে মানে ধৰি যোৱাৰ সম্ভাৱনা থাকে। এয়া দেখিছে পানী একদম পুৰা ধুনীয়াকৈ হৈ আছে। এতিয়া অলপ দেৰি ঢাকি দিব। তাৰপৰা এয়া চাওক, এইটো অলপ এটা অলপ লৰাই দিয়ক। এতিয়া ধুনীয়াকৈ হৈ আছে। এয়া আচলতে পালেং পুৰা ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু অলপ দেৰি মানে ঢাকি দিব যাতে পালেংখিনি সিজে। আকৌ এয়া আমি ঢাকি দিছোঁ। এয়া আমাৰ সিজি গৈছে অলপ। পালেং শাকটো সিজি মানে অলপ গ্ৰেভি টাইপৰ হ'বলৈ দিব। তাৰপিছত মানে পনীৰটো দিব লাগিব, মছলা এয়া হৈ গৈছে। পানী দিব লাগিব নি? পানী এতিয়া নালাগে। এয়া হৈ গৈছে আমাৰ গ্ৰেভি ৰেডি হৈ গ'ল। নহৰুটো বেছি হ'ল নাই নাই ঠিকে আচলতে হৈ গ'ল আৰু কণী দিব পৰা হৈছে। সেয়া অকণমান বাকী এটা পনীৰ এতিয়া নিজে পানী হৈ গ'ল আৰু পানী দি কিনে অলপ বইল কৰি ৰাখো। আচলতে অলপ উতলিব ধুনীয়াকৈ দি দিব পানীটো, তাৰপৰা ঢাকি দিব। মানে গেছটো অলপ দি 5 মিনিটমান উতলিবৰ কাৰণে ৰেডি কৰি দিব। এনেকৈ ঢাকি তাৰপৰা এতিয়া পনীৰ ৰেডি হৈ আছে। এয়া পনীৰ আমাৰ পৰা পনীৰটো অলপ হাফ ফ্ৰাই কৰি থ'ব, অলপ ৰঙা হ'ব দিব। তাৰপিছত পালেং শাকটো অলপ উতলাৰ পিছতে এইখিনি দি দিব। এয়া পনীৰ ইয়াত দি দিয়া হৈছে। এতিয়া দি দিওঁ লাগি ধৰিলে। আচলতে এনেকৈ পনীৰটো দি দিব। এয়া পনীৰ দি দিয়া হৈছে। খালি অলপ লৰাওঁতে সাৱধান হ'ব যাতে পনীৰখিনি ভাগি নাযায়। এয়া পনীৰ অলৰেডি আমাৰ ইয়াত পনীৰ ৰেডি হৈ গৈছে। ইয়াৰ পিছত অলপ উতলিব দি দিব। অলপ হেতা পাতে দেখুৱাই দিয়ক পনীৰখিনি চব্জিখন। এয়া আমাৰ পনীৰ ৰেডি হৈ গৈছে। খালি অলপ লৰাওঁতে সাৱধান হ'ব যাতে পনীৰখিনি ভাগি নাযায়। আৰু এনেকৈ আপোনালোকে এটা থলুৱা পনীৰ ৰেচিপি তৈয়াৰ কৰিব পাৰিব। এইটো অলপ গ্ৰেভি টাইপত হ'ব। পানীখিনি অলপ শুকাব দিব উতলাৰ পিছত। এতিয়া ঢাকোন মাৰি দিওঁ। এতিয়া আচলতে পনীৰ হৈ গ'ল আমাৰ। ঢাকনটো মাৰি দিব লাগিছিল। পনীৰ হৈ গ'ল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।